আজি আমাৰ এই ব্লক অফিসত নৱপ্ৰজন্মৰ বহুত মানে ল'ৰাবিলাক আহিছে ইয়াতে তেওঁলোকে একদম থৰো BTC একত কি আছিলে সবে ভালকে জানে কাৰণ তেওঁলোক একদম মানে বেছিভাগে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে কিছুমানে পঢ়ি আছে কিছুমান গ্ৰেজুৱেট হৈছে তেওঁলোকে একেবাৰে থৰো BTC একতো কি আছিলে আৰু বিটিয়াটো পঢ়িছে তেওঁলোকে ভালকে জানে বুলি কৈছে তো এই ডিফাৰেন্সটো বুজি পাইছে আৰু বুজি পোৱাৰ কাৰণে আমাৰ পাৰ্টিত সিধাকেই জইন কৰিছে আজি তেওঁলোকে ভৱিষ্যত আমাৰ তেওঁলোকৰ ফিলিংছটো হ'ল এই 4 বছৰত বিটিআৰ চৰকাৰে আমাৰ এই ৰাজ্যৰ কাৰণে বিশেষ একো লেখত ল'বলগীয়া একো কাম কৰিব পৰা নাই যিটো হাগ্ৰামা ছাৰে 15 বছৰত কৰিছিলে নাম্বাৰ হিচাপত কেজন আহিছে 150 প্লাছ আৰু আছে আহি আছে কেম্পেইন তুংগত চলি আছে আজি ভূপেন বৰাই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ এটা কথা কৈছে যে বিটিআৰৰ ৰাজনীতিত দুই ৰাজনৈতিক দল UPPL আৰু BPR দুয়োটা হৈছে বিজেপিৰ বি টিম তেওঁলোকে বিজেপিৰ ছদ্মবেশী ৰূপ বুলি কৈছে ক'লেতো নহ'ব নহয় তেওঁলোকে নিজৰ প্ৰাৰ্থী ফিল্ডিং কৰিছে প্ৰাৰ্থীৰ কাৰণে আহিছে তেওঁলোকে আহিব সোমাব চবেই আহিব কেণ্ডিডেট যিহেতু আছে কিন্তু এনেই যধে মতে ক'লে নহ'ব আমি কেনেকৈ বি টিম হ'লোঁ আমাৰ নিজস্ব কেৰেক্টাৰ আছে নিজস্ব পাৰ্টিৰ এটা আইডিঅলজি আছে আৰু আমিতো দেখি আছোঁ যে BPF বহুত ষ্ট্ৰং পাৰ্টি এতিয়া পাব্লিকে আঁকোৱালি লৈছে পাব্লিকে বুজি পাইছে যে BPF হয় এটা ষ্ট্ৰং ৰিজনেল পাৰ্টি যিটো পাৰ্টিয়ে মানে এই BTCত শান্তি আৰু উন্নয়নৰ কাম কৰিব পাৰে